ছিগি গ'ল চেণ্ডেল ছিগি গ'ল এয়া আমাৰ সুন্দৰীয়ে পানী দিছে পানীখিনি নমস্কাৰ বন্ধুসকল সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু আজি যিহেতু সকলোৱে জানো আজি সমগ্ৰ ভাৰততে বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি দিনটো পালন কৰা হয় আৰু দিৱসৰ যিটো মুখ্য উদ্দেশ্য হৈছে পৰিৱেশ সমগ্ৰ বিশ্ববাসী পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা গতিকে আমি সকলোৱে গছপুলি ৰোপণ কৰোঁ এই দিৱস বুলি নহয় আচলতে আমি সকলোৱে প্ৰতি বছৰে প্ৰতিদিনে গছপুলি ৰোৱাটো অতিকৈ আৱশ্যকীয় আহকচোন আজি গতিকে দেখাওঁ আমাৰ যিটো চুবুৰী তেনেদৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে এয়া আমি এতিয়া বৰ্তমান আহিছোঁ গছপুলি ৰুবলৈ এয়া এফালে আমি বিভিন্ন গছ এয়া আৰু আছে এয়া এফালে আমাৰ গছ ৰুইছোঁ এইফালে আছে আৰু এইবোৰ বিভিন্ন গছপুলিবোৰ আছে ৰাতিপুৱা চুলিখিনি দিলোঁ এতিয়া চোন যদি গৰম তেনেকৈ বান্ধি আছোঁ পনীয়াবোৰ মোৰ মনে নাযায় মোৰ ট্ৰেইনত গোটেই বনগুটি লাগি ৰাতিপুৱা দুবাৰ এয়া আমি গছপুলি ৰুই আছোঁ আৰু তাৰ মাজতে কল খাইছোঁ এয়া মালভোগ কি কল কৈ দিয়ক মালভোগ দেখাই দিয়ক কল এতিয়া আমি কল খাইছোঁ কল খাই ল'লোঁ এতিয়া আকৌ লাগি যাওঁ কামত कुछ पाने की हो आस आस कोई अरमा हो जो खास खास आशाएं हर कोशिश में हो बार बार करे दरियाओं को आर पार आशाएं तूफानों को चीर के मंजिलों को छीन ले आशाएं আমাৰ মায়ো কামত লাগিছে মানে এয়া খুটি পুতি আছে এইফালে আমাৰ বৰমাহঁতে এয়া আম গছজোপাত কাপোৰ পিন্ধাই আছে মোৰ চেণ্ডেল ছিগি গ'ল এতিয়া চেণ্ডেল হাতত লৈ আহি আছোঁ এতিয়া মানে আমাৰ ভাগৰ লাগিছে গছ ৰুই আছিলোঁ ৰুই এতিয়া অলপ ভাগৰ লাগিছে অলপ বহি লৈছোঁ এইফালে আছে আমাৰ বৰমাহঁত আছে এইফালে বৰমাহঁতো ৰুই আছে গছ এইফালে চাওক ৰুই আছে বৰমাহঁতে গছপুলি গোটেইখন জংঘল হৈ গৈছে এইখিনি ইয়াৰ আগৰবাৰ ৰোৱা আছিলে এইখিনি পুলি এইখিনি আগৰবাৰ ৰুইছিলোঁ চাইডে আমি সেইটো চাইডে ৰুলোঁ ৰাস্তাত সেইখিনি বৰ্তমান আহিছোঁ এতিয়া আমি গছপুলি ৰুলোঁ ৰুই কৰি এতিয়া সেয়া চাওক একেবাৰে দেখা পাব নেকি ৰাস্তাত সেয়া চাওক সেইফালে চাওক চিধা ৰাস্তা ফালে ৰুই আছে মাহঁতে মোক গৰম লাগিছে ওচৰৰ ভণ্টিজনী ফালে আহিলোঁ আৰু ইয়াত চাওক এই তেওঁলোক তাহাঁতে মানে মোৰ ভণ্টিহঁতে গছপুলি ৰুব বোলে এতিয়া আমি গছপুলি চাম চাওক এইয়া গছপুলি ৰুইছে ফুলপুলি ৰুইছে কেইটা কৈ দিয়া হাই কৈ দিয়া এইয়া চাওক ধুনীয়া 12 বাজি ফুল এটা 12 বাজি কয় নে কি কয় বা এইয়া ৰুইছে ভণ্টিহঁতে ধুনীয়াকৈ 12 বাজি ফুল ৰুইছে এইয়া ভণ্টিজনীয়ে ৰুইছে আৰু এইফালে আছে মানে সৰু সুৰাকৈ মাহঁতে আমপুলিটোকে কাপোৰ পিন্ধালে এইফালে আমপুলিটো কাপোৰটো জামু পুলি আছিলে জামু পুলি আমপুলিটোত বৰমাহঁতে কাপোৰ পিন্ধাই আছে আৰু এইফালে জামু যাতে ছাগলী গৰুৰ পৰা মানে সেভ কৰি ৰাখিব পাৰে তাৰ বাবে বস্তা দি দিছে
পুলিকেইটাৰ ভিতৰত চাওক এইফালে বৰ্তমান এয়া গছ পুলি ৰোৱা হৈ গ'ল এতিয়া কি কৰি আছে মানে গৰুৱে খাব নোৱাৰাকৈ অলপ ব্যৱস্থা কৰি দিয়া হৈ আছে বস্তাবিলাক এয়া পুলিবিলাকত ধুনীয়াকৈ দিয়া হৈছে এইফালে আছে এইফালে কৰি আছে তাৰপিছত আকৌ এইটো চাইডে আছে আমাৰ এইটো চাইডে বস্তাবিলাক দি থকা হৈছে অলমষ্ট এইটো চাইডে হৈ গ'ল চাওক এইটো চাইডে চাওক এইটো চাইডে হৈ গৈছে এইখিনি মই দেখুৱাই আছোঁ এইফালে চাওক এইখিনি চব এতিয়া বেৰি দিলে এইখিনি চব বেৰি দিয়া হৈ গ'ল তাৰপিছত এতিয়া আৰু এতিয়া পূৰা অলপ গৰম লাগিছে মই একো খোৱা নাই ৰাতিপুৱাৰ পৰা চাওক ৰ'দ ওলাইছে বেলি ওলাই গ'ল গতিকে এতিয়া আৰু যাম আৰু অলপ আছে বাকী ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সদৌ শেষত এটা কথাই কওঁ মানুহ জীয়াই থাকিবলৈ প্ৰকৃতি সংৰক্ষণ অতিকৈ প্ৰয়োজনীয় সেয়েহে সকলোৱে যাতে আজিৰ দিনটোত অন্তত এজোপাকৈ গছপুলি ৰোপণ কৰে আৰু সদৌ শেষত সকলোকে পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ